হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে চাগে। আজি হৈছে মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ দিনাই পুৱাই আহিছোঁ মহাদেৱক দৰ্শন দিবলৈ। মানে মহাদেৱৰ দৰ্শন কৰি মেইন কামখিনি কৰিম, মানে ভিডিঅ' বনাম, ক্ৰিয়েট কৰিম। তো ব'লক আজি আপোনালোকক মেইন মানে যিটো পুৰণা মহাদেৱৰ মন্দিৰ বৰপেটাত আছে, সেই মন্দিৰটো আপোনালোকক দেখাওঁ। এইটো হৈছে প্ৰথম মানে পুৰণা আৰু বহুত পুৰণা শিৱ মন্দিৰ, য'ত বহুত মানুহ ইয়াত মানে দৰ্শন কৰিব আহে শিৱ বাবাক। তো প্ৰথমতে চাকি বন্তি অলপমান লৈ লওঁ কিনি পৰা, যিখিনি বস্তু শিৱ বাবাক দিব লাগে আৰু সেইখিনি লৈ লওঁ। তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাম বাৰু। এই ধত্ৰাৰ গুটিও দেখা পালোঁ, বেলৰ পাত যিবিলাক লাগে তাৰমানে সেইখিনি। তো মই অলৰেডি দৰ্শন কৰিলোঁ, দৰ্শন কৰি আহি মাঠক অকণমান ভিডিঅ' বনাই আছোঁ। মানুহ বহুত বেছি হয় তাতে, সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ তাতে। কিন্তু বাকী যিয়ে নহওক, বাকী এইটো হৈছে পৰিৱেশ। তো এইটো বহুত পুৰণা মন্দিৰ হয়। তো সেই হিচাপে তাৰমানে মই দুই এষাৰ কম বুলি ভাবিছিলোঁ, তাতে পূজাৰীৰ কাৰণে ক'ব নোৱাৰিলোঁ। পূজাৰীৰ লগত বহুত মানুহ ব্যস্ত হৈ আছে, সেইবাবে মই ভিডিঅ'টো ভালকৈ ক্ৰিয়েট কৰিব নোৱাৰিলোঁ। তো বাছ এখিনি কথা, ইয়াত পিছফালে দুৰ্গা মন্দিৰ আছে, দুৰ্গা পূজাও হয়। ইয়াত হনুমান মন্দিৰ এটাও আছে, হনুমানকো সেৱা কৰা হয়, হনুমান পূজাও কৰে। এইটো কুঁৱা আছে, ইয়াত কুঁৱাটোত পানী তুলি মাত্ৰক মানুহে বহুতে গা ধুৱে, ভৰি ধুৱে। আৰু এইখিনি জেগাতে আপোনাৰ চাকি বন্তি বেছিভাগ ইয়াত জ্বলোৱা হয়। মোৰ লগত একো মানুহ নাছিল কাৰণে সেইকাৰণে মই জ্বলাব নোৱাৰিলোঁ। মানে জ্বলাইছোঁ, মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, সেইটো মোৰ কাৰণে অকণমান প্ৰব্লেম হ'ল। তো মই তাৰে পৰা অলিমাতক এটা আৰু ডাঙৰ মন্দিৰ এটা আছে, বাৰাদি সত্ৰ বুলি কয়। এই বাৰাদি সত্ৰ এইটো হৈছে আপোনাৰ দ্বিতীয় ডাঙৰ মন্দিৰ আৰু শিৱ মন্দিৰৰ ভিতৰত এইটোৱে বিৰাট ডাঙৰ মন্দিৰ। তাৰপিছত এইটোও বহুত পুৰণা মন্দিৰ, আমবাৰী হাতীত হয়। এতিয়াও বহুত মানুহে দৰ্শন কৰিব আহে শিৱ বাবাক। ইয়াৰ পিছফালেও এটা আছে, সেইটোও দেখুৱাইছোঁ আপোনালোকক। যিকো মানুহ অলপ বেছি না, পূজাৰীবিলাক অকণমান তেওঁলোকক ব্যস্ত থাকে, বহুতে পানী গাখীৰ বা এইবিলাক দিব আহে। সেইকাৰণে মানে ভিডিঅ'টো মানে ভিতৰত যে অলপ অসুবিধা হয়, সেইকাৰণে বহুতে মানে সময় দিব নোৱাৰে যিটো, সেইকাৰণে মানে ইয়াৰ পৰাই বাৰু মানে ভিডিঅ'টো ক্ৰিয়েট কৰিছোঁ বাৰু, বেয়া নাপাব। আৰু এই ওচৰতে থকা এটা মন্দিৰ, শিৱ মন্দিৰ, এইটো বহুত বছৰ হ'ল, এইটো স্থাপনা কৰিব। এনেকৈয়ে তাৰমানে ইয়াতে পূজা পাতে প্ৰত্যেকটো বছৰে বহুত ভালকৈ মানে নাম পাতে। এইবাৰো কিবা নামৰ আয়োজন আছে। তো মই একবাৰ যাই এনেকৈ চাই আহিছোঁ, কিন্তু সিমান বিশেষ নহয় আৰু টেম্পোৰাৰী মন্দিৰ এনেকৈ স্থাপিত কৰা হৈছে। তো মই অকণমান এনেই যাম আৰু জাষ্ট বস্তুটো দেখুৱাম আৰু। আটাইতকৈ বেছি যদি ভক্তি কৰা হয় তেনেহ'লে শিৱ বাবাকে কৰা হয়। আপোনালোকে যিপিনে নাযাওক কি লাগে, শিৱ মন্দিৰ দেখা পাবই। ৰাস্তা ফুটে একোটা শিৱ মন্দিৰ থাকে। তো ভাবি লওক কিমান বিগেষ্ট ভগৱান হ'ব লাগিব। এইবিলাক তাৰমানে ধুনীয়াকৈ লাইটবিলাক দিয়া হৈছে। লাইটবিলাক দিছে তেতিয়া ৰাতি যেতিয়া হ'ব ধুনীয়া ভাল লাগিব। গধূলি টাইমততো বহুত ভাল লাগে আৰু লাইটবিলাক ধুনীয়াকৈ দিব। চিৰিয়েল আছে এইবিলাক হেলোজিন লাইট, তাৰপিছত এইবিলাক লেচু লাইট, বহুত ভাল লাগে আৰু। এনেই মই একবাৰ টেম্পোৰাৰী দেখুৱাইছোঁ। তো মই তাৰে পৰা আহিলোঁ আৰু। তো ইয়াৰ পৰা মানে ভিতৰত গ'লেই বেছি মানে ভাল নালাগে, কিন্তু ৰাস্তাৰ ওপৰৰ পৰা চাই বহুত ভাল লাগে। আৰু ৰাতিৰ সময়ততো আৰু নক'বই আৰু। তো এই আছিল আজিৰ ভিডিঅ'টো, এতিয়া শেষ কৰোঁ।